23 ডিসেম্বৰৰ দিনা মই যেটো ভিডিও আপলোড কৰিছিলো এজন লৰাৰ মাকক সহায় বিচাৰি মাকৰ ক্যান্সাৰ বেমাৰ হৈছে সেই ভিডিওটো টোটালি ফ্ৰড সেই লৰাজনে মোৰ ইমোশনৰ লগত খেলি মোক উল্লু বনাই অসমবাসী ৰাইজক লগত ইমোশনাল ব্ল্যাকমেইলিং কৰি বহুত টকা লুটি লৈ গল যোৱা কেইমাহমান ধৰি মোৰ মা কৰ্কট ৰোগত ভুগি আছে মা শুশ্ৰূষা কৰিবলৈ মাৰ উন্নত চিকিৎসা কৰিবলৈ মোৰ হাতত পৰ্যাপ্ত পৰিমাণৰ কোনো অৰ্থ নাই তাৰ পিছদিনা মোক সিহঁতৰ গাঁৱৰ প্ৰেচিডেণ্ট এজনে ভিডিওটো পাই ফোন কৰিলে যে ভাইটি সেই লৰাজনৰ মাকৰ কোনো বেমাৰে হোৱা নাই ক্যান্সাৰ বেমাৰ বা এনেকুৱা কোনো বেমাৰে নাই কত ৰেকৰ্ডিংটো শুনি লোৱা যেতিয়া মোক লৰাবিলাকে তেনে ক'লে মই ভিডিওটো চালো ভিডিওটো চাই মই ভাবিলো যে এটো কমপ্লিটলি মিছা তথাপিও মানে এবাৰ মই ভাবো যে মানুহৰ আজিকালি বেমাৰ আজাৰ হ'ব পাৰে ডাঙৰ কথা নহয় হা তথাপি তেওঁলোকৰ মই ঘৰৰ লৰাজনৰ মামাকক ফোন কৰিলো মই মামাক ফোন কৰিলো যে এনে হৈছে সি মোৰ অলপ বন্ধু টাইপৰ মই এনে হৈছে নেকি তোৰ সিস্টাৰৰ বাইদেউৰ কৈছে না এইটো এটা বহুত ডাঙৰ মানে হেৰি কৰিছে ইয়াক মই বিৰাট গালি পাৰছো তো ইয়াক মই ৰাতিপুৱা গালি পাৰি থাকোঁতে সি মাথা ঘূৰা অভিনয় কৰিছে আৰু মানে সেন্সলেছ হোৱা এতিয়া এই লৰাজনৰ ওপৰত পুলিচ কেছ দিয়াৰ বাহিৰে বেলেগ একো ৰাস্তাই নাই মানে নিজৰ মাকৰ ক্যান্সাৰ বেমাৰ হোৱা বুলি কয় মোক যিখিনি ৰিপৰ্ট দিছিলে সেই ৰিপৰ্টখিনি সকলো ভুৱা আৰু সেই গাঁওখনৰ মানুহে মোক জনাইছে যে আগতে ই বহুত এনেকুৱা স্ক্যাম কৰিছে ফেচবুকত পোষ্ট দিছে বা বেলেগৰ কাৰণে সহায় বিচাৰি এনেকুৱা মানে পোষ্ট দিয়ে দি তাৰ বেংকৰ একাউণ্ট নাম্বাৰটো দি দিয়ে এনেকুৱা টাইপৰ ফ্ৰড বহুত আগৰ পৰা কৰি আহিছে ৰাতি যেতিয়া মানুহজনে মোক ফোন কৰিছিল মোৰ মাথা কাম নকৰা হৈ গ'ল মানুহজনে মোক যেতিয়া ক'লে যে এই লৰাজন ফ্ৰড বহুত আগতে বহুত কিবা কিবি এনেকুৱা কৰি আহিছে মানে নিজৰ মাকৰ ক্যান্সাৰ বেমাৰ হোৱা বুলি কোনে ক'ব পাৰে মাক জীয়াই আছে জীয়াই থকাৰ পিছতো ক্যান্সাৰ বেমাৰ বুলি কৈ মানুহৰ পৰা ধন লুটি আছে আৰু এই কামটোত লৰাজনৰ মাকেও লৰাজনক সহায় কৰিছিল মানে দুটা প্ল্যান বনাই কিনে এনেকুৱা কৰিছে আৰু তাত যিটো থাম্বনেইলত মই যিজনী মহিলাৰ ফটো দিছিলো সেই গৰাকী বলে মানুহজনে মোক কৈছে যে সেইজনী সিহঁতৰ তাৰ মাক নহয় বা সিহঁতৰ গাঁৱৰ কোনো মহিলাৰ ফটোৱে নহয় এটো ইন্টাৰনেটৰ পৰা ডাউনলোড কৰি মোক দি দিছে এই ভিডিওটো সম্পূৰ্ণকৈ গোটেইখিনি চাবা আধৰুৱাকৈ চাই গুছি নাযাবা প্লিজ মই ৰিকুৱেষ্ট কৰিছো গোটেইখিনি কথা জানি লোৱা প্ৰথমতে লকডাউনৰ পিৰিয়ডত মানে প্ৰথম অৱস্থাত মানে তেওঁলোকৰ অলপমান চলা ফুৰাত অসুবিধা এটা হৈছিল মানে তেওঁলোকৰ মাকে অন্য হেৰিত কাম চাম কৰি থাকে ঘৰ মানে বাহিৰত গাঁৱৰ মাইকী ধৰি লওক খেতিৰ কামত বেলেগৰ তাত কাম কৰে বেলেগৰ ঘৰত কাম কৰে বা ভাড়াতেও মানে মাইকীজনীৰ ভাড়াতেও মানে অলপ চাহ চিতা কৰে দেচোন দে তেনেকৈ পৰিয়াল চলি আছে দেউতাকটো নাই নেকি দেউতাক নাই মানিছো লৰাজন দুখীয়া ঘৰৰ চলিবলৈ টকা পইচা নাই কিন্তু মাকৰ বেমাৰ হোৱা বুলি কৈ যিখিনি মানুহক ইমোশনাল ব্ল্যাকমেইলিং কৰিলে কৰি টকা সংগ্ৰহ কৰিলে এনেকুৱা মানে মানুহ মই লাইফত কেতিয়াও দেখা নাই যে নিজৰ মাৰ ক্যান্সাৰ বেমাৰ হোৱা বুলি কৈ মানুহৰ পৰা ডোনেশন লোৱা মানুহ অসুস্থতাত ভুগি আছে কিন্তু ৰাইজ মই মাক চিকিৎসা কৰিব পৰা নাই মই মাক শুশ্ৰূষা কৰিব পৰা নাই যেতিয়া মোক কথাখিনি ক'লে যে মোৰ মাৰ ক্যান্সাৰ বেমাৰ হৈছে মোৰ বহুত বেয়া লাগিল ভাই তাৰপিছত যেতিয়া মই ভিডিওটো চালো চাই কিনে মোৰ চকুৰ পানী ওলাই গৈছে কসম কৈছো শপত খাই গৈছে বিদ্যা মোৰ সেই ভিডিওটো চাই মোৰ চকুৰ পানী ওলাই গৈছে যে লৰাজন দুখীয়া ঘৰৰ লৰা দেউতাকো নাই বলে ঘৰৰ অৱস্থা তেনেকুৱা কোনো সহায় কৰা নাই গতিকে মই সহায় কৰি দিও এতিয়া যদি ফোন কৰো চাব ফোনে ৰিসিভ নকৰে শুনক ৰিং কৰি আছে কিন্তু ফোনটো ৰিসিভ নকৰে শুনক ফোন ৰিসিভ নকৰে মই ৰাতিপুৱাৰ পৰা কমসে কম 20 বাৰ মান ফোন কৰিলো লৰাজনক ফোন ৰিসিভ নকৰে কোনোবা হয়তো ভাবিব পাৰে যে ইয়াৰ লগত এই লৰাজনৰ লগত মই জড়িত থকা বুলি মোৰ লগত সকলো প্ৰুফ আছে কল ৰেকৰ্ডিং মই তোমালোক শুনাই আছো গোটেইখিনি শুনি লোৱা দাদা প্লিজ আগতে ভিডিওটো এই কৰছন ভিডিওটো ডিলিট কৰিম হা ভিডিও ডিলিট কৰিম কিন্তু তুমি মোক ডিলিট কৰিব নালাগে প্ৰাইভেট কৰক খালি ডিলিট কৰিব নালাগে সঁচা কথাখিনি কোৱা ভাই তোমাৰ গাঁৱৰ মানুহ এজনে ফোন কৰি কৈছে মোক সঁচা কথাখিনি কোৱা কি হৈছে এই কি মই ফটোটো কাৰ হয় ফটোটো আমাৰ মানে তোমাৰ মাৰ হয় নহয় মোৰ লগত এইবিলাক ফাল তুমি নহব কিন্তু নাই হেইটো এনেকুৱা মই বৰ্তমানে কথা কোৱা সিচুৱেচনত নাই কথা কোৱা কন্ডিশন নহয় এটো গলি ভাই সঁচা কৈছো তো গলি যদি তাতে যদি এটাও যদি মিছা কথা আছে তাতে বুজি পাইছানে
তেনেকুৱা একো নাই খালি তাতে কি মই মিছা আছে সকলো মোক সেইটো কৰিছো কোৱা তাতে কি মিছা আছে মোক সেইটো কোৱা সেই মই ঘটনা বুজি কিয় নাপায় মানে ইয়াতে কিবা এটা মই যে কৈ আছো মানে মোৰ চিটুৱেশ্যনটো নাই বুজা তাৰমানে বুজি পাইছো মই কৈ আছো তো যে মই সকলো কম বুলি কিন্তু এটাও আছে তাতে যদি এটা কথা মিছা আছে তো ফাঁচিলি সঁচা কৈছো ইয়াৰ মানে তোমাৰ মাৰ কি অসুখ হোৱা নাছিল নেকি হয় হা এই চেনেলটো মই খুলিছিলো দুখীয়া মানুহক সহায় কৰিবৰ কাৰণে আৰু তাৰ সেই ফাইদাটো উঠাই দিলে মানে ভাবিলে যে এই মানুহক সহায় কৰিব ল'ৰাজনে অলপ ইমোচনেল টাইপৰ হয় এই মানুহক সহায় কৰি ভাল পায় ইয়াৰ লগত মই স্কেমটো কৰি দিওঁ 24 ঘণ্টাত 65,000 মানুহে চাইছে মানে সেই ল'ৰাজনে 65,000 মানুহক বুৰ্বক বনাই পইচা লুটি লৈ গ'ল আৰু মই এই টকাখিনি 1 টকা এটাও এনে যাব নিদিওঁ মই ভালদৰে মাক চোৱা চিতা কৰিব পৰা নাই ৰাইজ মোৰ আপোনালোকৰ সহায় অত্যন্ত প্ৰয়োজন মুখত দুটা ঘোষ মাৰো লাগি গৈছে চাইবাৰ ক্ৰাইম কৰিছা তই কুকুৰৰ পোৱালি মানুহৰ অসমবাসীৰ ৰাইজৰ মন ভাঙি পইচা লৈ গৈছা নিজৰ মাৰ অসুখ হোৱা বুলি এইটোত নিজৰ মাৰ অসুখ হোৱা বুলি কোনে ক'ব পাৰে তাকো কেঞ্চাৰ বেমাৰ ইয়াক মই কি কৰোঁ এতিয়া কেছ দিও নে ক্ষমা কৰি দিওঁ দুখীয়া ঘৰৰ ল'ৰা মাকে আছে অকল ঘৰত বেয়াও লাগে এতিয়া কি কৰোঁ কেছ দিওঁ নে ক্ষমা কৰি দিওঁ মই কি কৰোঁ একো ভাবিয়ে পোৱা নাই ল'ৰাজনৰ মাকজনীও কম নহয় কোনোবা ওচৰৰ ঘৰৰ মহিলা হৈ মোৰ লগত কথা পাতিছে বাইদেউ শুনকচোন আপুনি কোন হয় মই এতিয়া ঘৰৰ ওচৰৰে মানে ইয়াক বহুতে মানে ইয়াতে শাস্তি দি আছে আপুনি ঘৰৰ ওচৰৰ কথাখিনি সত্য হয়নে নহয় সেই ভিডিঅ'ত যিখিনি কথা কৈছিলে সত্য হয়নে নহয় এতিয়া ধৰ কাৰ মাকৰ কি দিছে মইতো নাজানো না আপুনি ওচৰৰ বোলেচোন খুৰীমা বুলি ক'লে দেখোন নাজানিলে কেনেকুৱা হ'ব জানিব লাগিব আপুনি বোলে ফাঁচিব কিন্তু পুলিচ কেছ হৈ যাব গম পাইছে নাই যিখিনি কথা আছে মোক এতিয়াই কওক সঁচা কথাখিনি কওক বুজি পাইছে যদি বাচিব খুজিছে ইউটিউব বন্ধ নহয় সেই ভিডিঅ' মই কৈছো বাইদেউ যিখিনি কথা আছে মোক খোলা খুলি কথাখিনি কওক কি হৈছে ভিডিঅ' কথা এতিয়া নাহে ভিডিঅ'ৰ কথা এতিয়া নাহে সঁচা কথাখিনি কওক তাতে কি আছিলে কি মিছা আছিলে সেইখিনি কথা কওক মোক সেইটো বাদ দিয়া নহ'ব বাইদেউ বাদ দিয়া নহ'ব বহুত মানুহৰ ইয়াতে হেৰি জড়িত আছে গম পাইছে নাই বাদ দিয়া নহ'ব ইয়াতে মাকজনীয়ে নিজৰ নাম চেঞ্জ কৰি মোৰ লগত কথা পাতিছে কোনোবা বেলেগ হৈ কিনে খুৰী মানে কিবা এনেকুৱা হয় বুলি কৈ মোৰ লগত কথা পাতিছে আপোনাৰ নামটো কওকচোন মোৰ নামটো হেৰি নক'ব নাম এটা নাই চাহিদা বাইদেউ সঁচা নামটো কওঁতে বাপাহাৰে শুন এটা কথা চা তোক মই ৰিকুৱেষ্ট কৰিছো নিজৰ বেটা বুলি জানাই ইয়ক মই মৰম কৰো বেটা কথাৰ কথা নাই আপোনাৰ সঁচা নামটো কওক আপুনি কোনে কৈছে চাহিদা নহয় মোৰ নামটো নিজৰ নামটো কওঁতে মানুহৰ ইমান টাইম নালাগে মানে মাকজনীয়েও ল'ৰাজনক ছাপোৰ্ট কৰে এইবিলাক কামত আজি মোৰ সঁচাকৈ বহুত বেয়া লাগিছে মানে ল'ৰাজনক মই হেল্প কৰিব গৈছিলো আৰু তাৰ দম শুনিবা নেকি মোক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে বিকাশ আমিন দাদাক মই বহুত ধন্যবাদ জনাইছোঁ হেল্প কৰিব গৈছিলোঁ ভাবিছিলোঁ মাকজনী কেঞ্চাৰ বেমাৰ হৈছে মানুহে সহায় পাব ভাল হ'ব ভিডিঅ'ত মই কৈছিলোঁ যে হিমন্ত বিশ্ব এতিয়াও চাব পৰা ভিডিঅ'টো মই ভিডিঅ'ত কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা ছাৰক বা বদৰুদ্দিন আজমল ছাৰক হ'লেও ভিডিঅ'টো কোনোবাই দেখুৱাওক যাতে ল'ৰাজনৰ সহায় হয় গোটেইখিনি খৰচ উঠাই তেনেকৈ কৈছিলোঁ যেতিয়া মোক ক'লে যে মাৰ কেঞ্চাৰ বেমাৰ হৈছে ঘৰত চলাৰ বহুত অসুবিধা মাক শুশ্ৰূষা কৰিব পৰা নাই বোলে যিজন মাতৃয়ে মোক জন্ম দিছিল মই সেই মাতৃজনক মা বুলি নকয় মাতৃজনক মই শুশ্ৰূষা কৰিব পৰা নাই আজি মোৰ দেউতা নাই দেউতাক বাৰু নাই এনেকুৱা টাইপত ব্লেকমেইলিং কৰি দিছে মানে মাতৃ মোৰ মানে মই মাক শুশ্ৰূষা কৰিব পৰা নাই সকলোৱে যাতে মোক সহায় কৰে সেইগৰাকী মাতৃ যাৰ ছাৰ তলত মই আজি ইমান ডাঙৰ দীঘল হ'লোঁ সেইগৰাকী মাতৃ এতিয়া বেমাৰত ভুগি আছে আৰু যিহেতু মই ছাত্ৰ আৰু সেইকাৰণে সেইগৰাকী মাতৃক শুশ্ৰূষা কৰিবলৈ মোৰ তাত পৰ্যাপ্ত পৰিমাণে অৰ্থৰ বহুত অভাৱ অনুভৱ কৰিছোঁ যেতিয়া মই এইখিনি কথা শুনিলোঁ ন ভিডিঅ'টো তোমালোকে গৈ চাবা এতিয়াও যেতিয়া মই কথাখিনি শুনিলোঁ মোৰ মানে বহুত বেয়া লাগি গ'ল আৰু সেই ভিডিঅ'টো চাই সকলোৰে বেয়া লাগিছে অলপ হ'লেও বেয়া লাগিছে মোৰ বহুত বেয়া লাগি গ'ল যে ভাই ল'ৰাজনক সহায় কৰোঁ কিবা এটা কিন্তু এই মক্কেল এই পাউগালটোৱে কি কৰিলে এইবোৰ যদিও মোৰ কেমেৰা কোৱালিটি বেয়া মই একেবাৰে নিম্নমানৰ মোবাইল এটা ইউজ কৰি আছোঁ তথাপিও মই
আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে দেখিছেনে নাই বৰ্তমান কিমান টকা অলৰেডি খৰচ হৈছে। আন্ধাৰত ভালদৰে মুখখন দেখা নাই চাগে, নিম্নমানৰ মোবাইল ইউজ কৰে, এই নিম্নমানৰ মোবাইল ইউজ কৰি বহুত টকা লুটি লৈ গ'ল। এই ফটোখন চাই লোৱা, ইয়াৰ ফেচটো চাই লোৱা, ফ্ৰড এইজনে কৰিছে আৰু ভৱিষ্যতেও কৰিব পাৰে। মই গেৰাণ্টি দি ক'ব পাৰোঁ যে 50-60ৰ ওপৰত পাইছে, কিছুমান মানুহে 2000লৈকে ডোনেট কৰিছে তাক। ভুলটো মোৰে আছিল, ইমান চালি জাৰি নাচালোঁ। সি ভিডিঅ'ত কি কৈছে জানে যে ৰিপৰ্টবিলাক যদি কোনোবাই চাব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মই মানে ভাবিলোঁ যে মাকৰ কেঞ্চাৰ বেমাৰ হৈছে, এইবিলাক সুধিনো মনটো কিয় ডাউন কৰোঁ তাৰ, ইমান এটা নাচালোঁ মই। মাত্ৰ কিছুমান ৰিপৰ্টছ, আপোনালোকে যদি ৰিপৰ্টছবিলাক চাব বিচাৰে তেনেহ'লে আপোনালোকে পাৰ্চনেলি মোৰ লগত কথা পাতিব পাৰে। যদি কথাখিনি সত্য হয়, যদি সঁচা হয়, তেতিয়াহ'লে মোক ৰিপৰ্টখিনি ধুনীয়াকৈ ফটো মাৰি দিয়া। সি ক'লে যে মই এতিয়া দিব নোৱাৰোঁ, মোৰ ৰিপৰ্ট বেলেগত আছে, অমুক আছে, তমুক আছে। মই কৈছোঁ মোক ৰাতিপুৱা লাগিবই যেনেকৈ নহওক। তাৰপিছত ৰিপৰ্টখিনি ফটো দিলে, ৰিপৰ্টখিনি ফটো চাওঁ যে তাত ওপৰত নামটো নাই। ক'ৰ পৰা কি এডিট কৰিছে নাজানো, কি কৰিছে একো গম নাপাওঁ। তাৰপিছত মই ক'লোঁ যে ইয়াত দেখোন একো নাই। মই ডক্তৰ এজনক দেখুৱাব দিলোঁ, মোৰ লগৰ বন্ধু এজনক দেখুৱাব দি সিহঁতে ক'লে যে কেঞ্চাৰ হৈছে। কিন্তু মই ল'ৰাজনক ক'লোঁ যে ওপৰতো নাম চাম একো নাই, কাৰ ৰিপৰ্ট কি কথা কেনেকৈ গম পাম। সি ক'লে হস্পিটেলত গৈ কণ্টেক্ট কৰা বোলে, এনেকুৱা ক'লে মোক যে হস্পিটেলত গৈ মই এতিয়া কণ্টেক্ট কৰিব লাগিব। তাৰ মাকৰ বেমাৰ হৈছিল, মই সহায় কৰিব আগবাঢ়ি গৈছিলোঁ আৰু এতিয়া মই তাৰ মাকৰ ৰিপৰ্ট হস্পিটেলত যাই চেক কৰিব লাগিব যে এইখন ৰিপৰ্ট সঁচা হয়নে নহয়। তোমাৰ মাৰ নামটো নাই যে এইটো কোড নাম্বাৰ এটা আছে নে নাই? কোড নাম্বাৰ ক'ত আছে? কিয় নাই? পেচেণ্ট নামৰ ওপৰত কোড নাম্বাৰ এটা আছে, এইটো সিহঁতৰ কোড নাম্বাৰ। সিহঁতে কি হিচাপে দিয়ে পেচেণ্টক, কি হিচাপে নিদিয়ে মইতো আৰু নাজানো, মইতো আৰু ইমান পঢ়া নাই। কাৰ নাম্বাৰ কি নাম্বাৰ মইতো নাজানো, কাৰ নাম্বাৰ কি নাম্বাৰ। সিহঁতো যাই ৰেফাৰ কৰিছে, সিহঁতৰ সুধিলে হ'ল। এতিয়া পেচেণ্ট নামটো নাই, সুধিলে হ'ল সিহঁতৰ ওপৰতো চব ডিটেইল দিয়া আছে, অমুক অমুক কোড নাম্বাৰৰ তোৰ পেচেণ্ট গৰাকীৰ নামটো দি দিওঁ। মই সুধিব লাগিব এতিয়া যাই কিনে। অসমীয়া দেখাৰ ধুনীয়া কথা আছে যে উপকাৰীক অজগৰে খায়। 23 তাৰিখে ভিডিঅ' আপলোড কৰিছিলোঁ আৰু 22 তাৰিখৰ পৰা এইখন তাৰ পাছবুক হয়, আপ টু ডেট বেংকত গৈ আপ টু ডেট কৰি আনিব লাগিব। তাৰ ফটো মাৰি ধুনীয়াকৈ বেংকত গৈ PDF ফাইল বনাই আনি মোক চেণ্ড কৰিব লাগিব। প্লাছ বেংকৰ মানুহক কৈ যে 22 তাৰিখৰ পৰা আজিৰ তাৰিখলৈ মোৰ একাউণ্টত কিমান টকা সোমাল, 22 তাৰিখৰ পৰা আজিৰ তাৰিখলৈ কিমান টকা সোমাল, সেইখিনি ধুনীয়াকৈ লিখি আনি উইথ তাৰে ওপৰত বেংকৰ চিম্বল থাকিব লাগিব, বেংকৰ ষ্টাম্পটো মাৰাই থাকিব লাগিব যে ইমান টকাখিনি সোমাল। আৰু PDF ফাইল লগতে মোক কিমান টকা পাইছে গোটেইখিনি ডিটেইলছ মোক লাগিব। তই যদি তাৰ পৰা 1 টকা এটাও লাৰা ন, মই কৈছোঁ কথা বেয়া হৈ যাব। তাৰ পৰা 1 টকা এটা একদম টাচ নকৰাকৈ, যাতে পইচা 1 টকাও নুলিয়া, তাৰ পৰা নুলিয়াকৈ ধুনীয়াকৈ মোক ডিটেইলছখিনি দিয়া। আৰু সেই পইচা মই কিয়ত ইউজ কৰোঁ নাজানো, কোনোবা দুখীয়া মানুহক দিম, হয়তো কোনোবা এজন দুখীয়া মানুহক 500 টকা এটা দিলেও বহুত। আৰু বহুত মানুহক সহায়ৰ প্ৰয়োজন আছে, তেওঁলোকে মোৰ লগত কণ্টেক্ট কৰিব নালাগে আৰু মই নিজেই দিম, মানুহ চাই কিনে দিম লাগিলে, বা কিছুমান NGO বা এনেকুৱাত হ'লেও দি দিম। মই ভিডিঅ' বনাই মানুহক দেখুৱাই দিম। মই সুধিছোঁ আপোনালোকক যে এইটো কৰিব পাৰিনে নোৱাৰি। বহুত দুখীয়া মানুহ আছে অ' ভাই, এজন মানুহক যদি আমি 500 টকাকৈ দিওঁ, 60,000 টকা বহুত মানুহক হেল্প কৰিব পাৰিম। গতিকে সেই টকাখিনি যাতে 1 টকাও তাৰ পৰা হেৰফেৰ নহয়। এইটো কাম কৰিলে ভাল হ'বনে নহয় মোক সকলোৱে কমেণ্ট কৰি জনোৱা। এতিয়া মোক লাগে এই ল'ৰাজনৰ মাক আৰু পুতেক, মাকজনৰ নাম কিবা চহেদা নে এনেকুৱা টাইপৰ, আৰু ল'ৰাজনৰ নাম চাহিল। দুয়োজনে একেলগে থিয় হৈ যেনেকৈ হাতযোৰ কৰি ভিক্ষা খুজিছিলি যে মোক সহায় কৰক, তেনেকৈ অসমবাসী ৰাইজক অনুৰোধ কৰক যে মোক ক্ষমা কৰি দিয়ক। দুয়োটাই মাকেও ক'ব লাগিব আৰু পুতেকো ক'ব লাগিব, কাৰণ মাকে ইয়াক ল'ৰাজনক ছাপোৰ্ট কৰিছে। মোক যদি সেইদিনা ফোন কৰোঁতে ক'ব পাৰিলে হয় যে ভাইটি এনেকুৱা হ'ল, ভুল কৰিলে, কিন্তু নাই, মাকে সেইটো লুকাই ৰাখিছে, আৰু লুকাই ৰখাটো এটা ক্ৰাইম। আৰু ভিডিঅ' যাতে আন্ধাৰ মুধাৰ সেনেকুৱা টাইপৰ ঘৰৰ ভিতৰত নহয়, যাতে বাহিৰত ধুনীয়াকৈ পোহৰত ধুনীয়াকৈ মুখখন সকলোৰে চিনি পায় যে এইজন ল'ৰা আৰু এইজন মাক। তেনেকৈ অসমবাসী ৰাইজৰ ওচৰত হাতযোৰ কৰি যেনেকৈ ভিক্ষা খুজিছিলি, তেনেকৈ একদম ভৰিত ধৰি মানে মাটি চেলকি কিনে, পাৰিলে মাটি চেলকা, কাণত ধৰি, যেনেকুৱাই নহওক যাতে মানুহে ক্ষমা কৰি দিয়ে। কিবা এটা শাস্তিটো পাব লাগিব ন ভাই। আৰু যদি এইখিনি নকৰা, মই কালিৰ ভিতৰত পুলিচ কেছ দিবলৈ বাধ্য হ'ম। গাঁওখনৰ যিখিনি শিক্ষিত যুৱক আছে মোক যাতে এইখিনি কৰাত সহায় কৰে, যে সিহঁতে চৰিকৈ ভিডিঅ'টো মোক দিব লাগিব,
আৰু বেংকৰ ডিটেইলছখিনি মানুহক দেখুৱাব লাগিব যে ইমানখিনি টকা পাইছে কাৰণ মই আপোনালোক সহায় বিচাৰিছোঁ সেই ওচৰৰ সেই গাঁওখনৰ মানুহে যাতে যিখন সমিতি আছে বা হেৰি আছে মোক সেইখিনি সহায় কৰি দিয়ক প্লিজ